অসমত আদানী আম্বানীৰ প্ৰয়োজন আছেনে নাই? মই ভাবোঁ 100% আছে। কাৰণ আমাৰ অসমৰ লাখ লাখ নিবনুৱা লোক বেংগলোৰ কৰ্ণাটকত গৈ কাম কৰি আছে। তাতে কিমান নিৰ্যাতনৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগা হয়। যদি আদানী আম্বানীয়ে অসমতে ইণ্ডাষ্ট্ৰিয়েলকৰণ কৰে তেনেহ'লে সেই লাখ লাখ নিবনুৱাসকল অসমতেই কাম কৰিব পাৰিব। কিন্তু আদানী আম্বানী যিবিলাক নিগেটিভ পইণ্ট আপোনালোকে সেইবিলাকত আন্দোলন কৰক। 90% অসমৰ খিলঞ্জীয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰক। কিন্তু তাকেই নকৰি আদানী আম্বানীক অসমৰ পৰা সদায় খেদি থাকিব চেষ্টা কৰিলে অসম কেতিয়াও আগ নাবাঢ়ে। কাৰণ অসমত যদি ইণ্ডাষ্ট্ৰিয়েল নাহে, কোম্পানী নাহে, কেতিয়াও অসম ডেভেলপ সম্ভৱ নহয়। কালি জুবিনদাৰ ঘৰত আদানীয়ে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনালে। তাতেই কিছুমানে একাংশ লোকে ট্ৰল কৰি আছে যে ইয়াতে বেপাৰ কৰিব আহিছে। কিন্তু মই আদানীক সদায় অসমলৈ অহাৰ কাৰণে, জুবিনদাৰ ঘৰত অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত ঠায়ে ঠায়ে ইণ্ডাষ্ট্ৰিয়েলকৰণ কৰক, যাতে অসমৰ নিবনুৱা লোকসকলে ইয়াতে সংস্থাপন পাব পাৰে। জয় আই অসম। ভিডিঅ'টো যদি ভাল পাইছে আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।